দুজনীকে ছোৱালী থাকি ঘৰটো নাহাৰেও মই হাৰিবলগীয়া হৈছে। ঐ মোবাইলটো কেলে পিটিকি আছ নবত? এই বস্তুবোৰ অকণমান চিজি কৰি থব নোৱাৰ। পানী বটল পানী খালি এইখিনিতেই ৰুমাল এইখিনিতেই কিমাননো কৰি থাকিম। চেণ্ডেল এইবোৰ বেলেগৰ গাভৰু চাৰি থকা মানুহক দেখিছনে নাই কেনেকে থয়? ৰবাচোন কৰিম নহয়। হেৰি ইমান গৰম উঠিছে, গৰমত একো কৰিবলৈ মন নাই যোৱা দেই। এই সৰুজনী কলৈ গ'ল? বনাই এজনী ক'ত সোমাই আছে। চাহপানী অকণ দেগে যা। দিনটো তাই সেই ৰুমডালতহে সোমাই সোমাই থাকিব জানে। ওলাই আকৌ জানে জানো ৰুমৰ ভিতৰত সোমোৱা বাহিৰে কি চিনি পায়? চাহপানী অকণ বনাগে যা যা যা। মই নোৱাৰো দে, মোক কৈ থাকিবা হ'লে হেৰি ভণ্টি কোৱা হয়। অ পাপলি পাপলি তই আছ নাই ভিতৰত? ক'ব না পাই সেই মোবাইলডালত হেডফোন লগাই পেলাই কিনো সোমাই সোমাই ভিতৰতে সোমাই সোমাই থাকে জানো। গম নাপায় ওচৰত গৈ ঢুকিয়াব লাগিব, তেতিয়াহে শুনিব। নাই দেখোন চাহকাচোন যা। চাহপানী অকণ দিব লাগে যা যা যা। মই নোৱাৰো দে, মোক কৈ থাকিবা হ'লে। নোৱাৰিলে নহ'ব নহয়। মই নোৱাৰো কৰিব। বনাগে যা। তে ভণ্টিকে কৈ দেগে যা। ভণ্টি 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 এজনী কালৰীজনী এজনী দিম। মই নকৰিলে সিহঁতৰ খোজ কাম নাই। তাই আকৌ মাৰ খাব আকৌ মাকো দিছো আকৌ মই। মুঠতে চাহপানী খাবলৈ পাব লাগিব। মই এখন হাৰি লৈছো। মই চাহপানী বনাব নাই। কিমান কৰি থাকিম এতিয়া মোৰ কৰা বয়স নাই। তই আহি পেলাই আছহি কাম এখন কৰিব নোৱাৰ। ইমান গৰমত কাম কৰিব পাৰে নেকি? মই পাৰো। মোৰ হ'বলা গৰম নুঠে। নকৰিবা আকৌ। তোমাকনো কৰিবলৈ কোনে কৈছে? আমি নাকোৱা নহয় তোমাক কৰিব। নকৰিলে এখন ঘৰ হৈ থাকিব। মই কাম নকৰিলে এখন ঘৰ হৈ থাকিব। সেই ঘৰ হৈ থাকিব এখন ঘৰ গুচি এখন বাঁহতল হ'ব যদি মই নকওঁ। মই এতিয়া আছো কাৰণেহে মৰিলে খাবি তহঁতি ৰহ। হ'ব হ'ব গৰমখনত চিঞৰ বাখৰ কৰি থকা বহা। মই ভণ্টিক বনাবলৈ কম নহয়। যা কৈ থাকে যা। ভণ্টি 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 কি হ'ল? কেলে চিঞৰি আছ ইমানকে? এই ভিতৰডালত সোমাইনো কি কৰি থাক? সেই মায়ে চাহপানী অকণ খাইকে দেগে যা। তই দেখা নাই? তই যে আৰামত বহি আছ ধুনীয়াকে। মই পঢ়ি আছো দেখা নাই? তোৰ নিচিনাকে মোবাইল টিপি থকা নাই নহয় মই দেই। মই যে মোবাইলটো সেই এনেই লৈ থকা নাই। মই কিবা এটা কৰি আছো সেইকাৰণে মোবাইল চাই আছো। মই আৰু এনেই মোবাইলটো চাই নাথাকো নহয়। মোবাইলত কি চাইছ? চা তোক কেলে দেখাম আকৌ? মই পঢ়ি আছো। তই নাই দেখা? তই পঢ়ি আছ। তই মাক দেখোন ধুনীয়াকে চাহপানী এটোপা বনাই দিব পৰা নাই তই? মই নোৱাৰো দেই। ইমান গৰম উঠিছে, বহুত গৰম উঠিছে। মোৰ মই নোৱাৰো। তোৰহে গম উঠিছে। আমাৰবোৰ নাই খা যে। আমাৰ দেৰি নহয় যে এইটো। যা তই বনাগে যা। মই পঢ়ি লওঁগে। যাচোন যা। মাক চাহপানী অকণ বনাই দেগে। মই চাহপানীকণ বনাওঁতে কিমান দেৰি লাগিছেনো বাৰু? তোৰো বেছি দেৰি নাই নহয়। বনাগে যা। 5 মিনিটহে লাগিব। তই বনাব নোৱাৰ নেকি তই? মই নোৱাৰো। মই সেই এতিয়া ভাত খাই উঠিছোহে। উঠি পেলাই বহিছো। ইমান ভাগৰ লাগিছে। যাচোন যা। তইতো অথনিয়ে ভাত খালি। তই খাগে আকৌ কেলে লাগি আছ তই এতিয়া? তই খাবগে পা। মই পঢ়ি আছো। তই যা মাক বনাই লগে যা। তাৰপিছত মোক কবি যা। এতিয়া ছাতিটো এইটো মোৰ ছাতিত থবিগে নে থগে তই? তই তাৰপৰা আহি পিনি যা। ছাতিটো থব লাগে বুলি গম পাৱ নে নাপাৱ? নিবি নে এনে? নে বুলি কৈছো নে? ভালে ভালে জেগাত থৈ দে। থচোন। এইখিনিতে থৈছো। কিবা হৈছে? তোৰ মূৰত উঠি থকা নাই নহয়। তেনেকে যে কৈছ যে। মা মোৰ ছাতি নিবলৈ কোৱা দে। মই কিন্তু কৈ দিছো আকৌ। মই এতিয়া মানুহ চাতি চাবলৈ নাই। মোৰ জেগা বস্তু জেগা। মোক কলেজ চলেজ নিব লাগে নহয়। তই গম পাৱ নে নাপাৱ? হ'ব ছাতিটোৰ কাৰণে ইমান মোকতো মাৰ মাৰি দিম আকৌ। তই ছাতি মোৰ জেগা নানিবি তই আজিপা। নিনো যা। এইখিনিতে থম যা। কিনো কি কৰিম? মা মোৰ ছাতি নে বুলি কৈছো নিবলৈ ক। ধুনীয়াকে মোবাইল টিপি আছ। তই নাই দেখা তই এতিয়া? মই তোৰ কথা চিঞৰি থাকো। মায়ে তই চাবনি বনাব নাই? তই হেৰি লগত কি ক? পুৰি লগত কি কগে? চাবনি বনাব নাজান? পইৰ লগত বনাও আৰু হেৰি নবনালে নহয় দেখি বনাও। এতিয়া তই এতিয়া ইয়ালৈ আহিছ। তই এতিয়া বনাই পিনি নোখোৱা আকৌ। মাক আকৌ এসাঁজ আকৌ ভালকে খুৱাবহে লাগে। তই ভনীয়েক খুৱাবহে লাগে ভালকে। পইৰ ঘৰত সেই বনাই খুৱাই থাকো। চবকে দিয়ে থাকো। সেই ঘৰলৈ আহিছো দুদিনমান তহঁতি শান্তি দিব নোৱাৰি। ভনীয়েকজনী হৈ পেলাই বনাব নোৱাৰি। যাচোন যা যা তই বনাগে যা। মই বহি লওঁ অকণমান। তই বনাগে যা। তই এতিয়া ইমান ডাঙৰ হলি। মই এতিয়া অকণমানি হৈ আছো। তই গিৰিয়েকৰ পৰা অহা কিমান দিন হ'ল বুলি আহিছ তই? তই ঘৰলৈতো যাবলৈ মন নাই তই এতিয়া সেই ইয়াত কাম এটাও নকৰ। এনেহে বহি থকা তই। তই সেই তাৰমানে মই ইয়াত থকা দেখি তোৰ হিংসা লাগিছে। হিংসা লগা নাই। তই যে এনেই বহি মোবাইলটো টিপি থাক। সেইটোহে অকণমান হিংসা লাগে। সেইকাৰণে কলি ন তই ঘৰৰ পৰা আহি মানিলো। তোৰ তাৰমানে হিংসা লাগিছে মই অহাৰ কাৰণে, হয় নহয়? তই ইমান দিন আকৌ আহিছ। আহি পিনি ইয়াত বহি আছ যে কেলে তেতিয়া? আছো আকৌ। মোৰ এখন মোৰো ঘৰ। তোৰ ঘৰহে নেকি কিবা? সেই ময়ো আছিলো। এখন মোৰো ঘৰ আকৌ। মোৰ যিমান দিন মন যায় মই সিমান দিন। তোক এতিয়া সেইখন ঘৰলে উলিয়াই দিলে দেই। এতিয়া তোৰহে সেইখন ঘৰ। এতিয়া এইখন ঘৰ অকল মইহে আছো। আজিকালি নাজান নি? উলিয়াই দিয়া পাছতো মাকৰ ঘৰত ছোৱালী সম্পত্তি থাকে বুলি নাজান নি তই? তই এতিয়া এইখন ঘৰ আলহী দেই। হ'ব আলহী। তই এতিয়া দুদিনমানৰ কাৰণে আহিব লাগিব। দুদিনমানৰ কাৰণে টুককে বাট ল'ব লাগিব দেই। মোৰ যিমান দিন মন যায় মই মাৰ ঘৰত সিমান দিন থাকিম।
অ যা এতিয়া চাপানিকণ বনাইগে যা তই বহি বহি তই এতিয়া মোবাইল চাই থাকিব নালাগে মই চাপানি তাপানি বনাব নোৱাৰো দেই নেল পলিচ চেল পলিচ লৈ একদম ধুনীয়াকৈ মোৰ বস্তুবোৰ চব লৈ কৰি একদম তাই একদম এতিয়া একদম চেনেলযোৰ পিন্ধিলে একদম কালি চেনেলযোৰ আনিছোঁ তাই একদম পিন্ধিছো আৰু তোৰ ভাগৰহে পিন্ধিছো ভনীয়েকৰহে পিন্ধিছো বেলেগৰ নাই পিন্ধা নহয় কিবা তই কিমান দিয় অ মা এই ভণ্টিয়ে লাগি আছে চাওচোন বাৰু কেনেকে মই থকাৰ বিয়া হিংসা কৰিছে জাননে অ মামা মোৰ ভাগৰ নেল পলিচটো গোটেইটো লালে বাই বা খুচি মোক তাই চব বস্তু লাগিছে ছাতিটো নিলে ছাতিটো নি পিনে একদম এইপিনে পেলালে বেছি কৰি থাকি এইটো একদম মাৰি পেলাই ভাঙিয়ে পেলাম আকৌ মই আকৌ কৈ দিছো মোৰ ছাতিটো নে আহিবলৈ মোৰ ছাতি আনি দিব লাগিব তই ছাতি মই কৈছো মা নিবি ভণ্টিলে চাওঁ না তই ছাতি নে মোক যদি মই ছাতি নেপাওঁ ছাতি সেইটো মোক মায়ে ছাগলী বেচি পিনি ছাতিটো আনি দিছে 500 টকা গম পাইছনে নাই তহঁতি কি কৰিবলৈ চিঞৰ বাখৰ কৰি থাক কি কৰিবলৈ চিঞৰ বাখৰ কৰি আছ বাৰু ভণ্টিয়ে কেনেকে মোৰ লগত লাগি আছে চাহ পানীকণহে বনাবলৈ কৈছিলো তাই কেনেকে লাগি আছে চাচোন চাহ পানীকণৰ কাৰণে একদম ইমান তহঁতি ঘূৰা যুদ্ধ লাগিছ নে মা চা তাই দেখিছে মই লিখি থকা নাই কিন্তু তেনেকুৱা কথা নকবি এই ছাতিটো তই আনি দিছিলি নে নাই মোক ছাগলী টিকি তাই সেইটো য'তে ত'তে পেলাই পেলালে দেখিছ কিমান কাজিয়া নকৰ তহঁতি তাই ঘৰলৈ যাবলৈ কওঁ তাই চব বস্তু নেল পলিচ চেল পলিচ চব লৈ ল'লে গম পাই নাই এতিয়া তাই মোক এই বেয়া নেল পলিচটো দিবলৈ আহিছে তাই ধুনীয়া নেল পলিচটো লৈ লৈছে গম পাইছ নাই তই আৰু সেই তইও আহে কেইবাদিনো হ'ল নহয় কেলে খবৰ এটা কৰা নাই যে গিৰিয়েৰে কি কাৰণে হাঁহিবলৈ নাহিবি তেনেকে এনে আৰু হেৰি ঘৰলৈ আহিছো আৰু দুদিনৰ শান্তিকে থাকো আৰু সেইডালক ফোন কৰি থাকিলেহে হয় নেকি কিবা হ'লেও খবৰ এটা আহি ল'ব লাগে নহয় বোলে কিনো কৰিছ কিনো নাই কৰা বোলে অহা দিন ধৰি মই চাই আছো এদিনো ফোন এটা কৰা নাই নাহিলে নাহিব হেৰি মই ভালহে পাওঁ নাহিলে তই কাজিয়া লাগি আহিছ নেকি ঠিক নাই তোৰ মুখখন বৰচনা তাই খেত তাই কাজিয়া লাগি আহিছে দেই তই মোক খেদিবলৈ আহিবলৈ ক'বলৈ কোন হে তই ক'বলৈ কোন তহঁতক মানুহে একদম খুব ভাল বুলিব উলিয়াই দিয়া ছোৱালীয়ে ঘৰত আহি পেলাই ভনীয়াৰ লগত কাজিয়া কৰিছ খুব ভাল বুলিব আকৌ মোক ওচৰ চুবুৰীয়া মানুহে তয়ো তাৰমানে কিন্তু এইহে লাগি থাকে দেই এইহে লাগি থাকে আহি একদম তয়ো তাৰমানে সেই মই ঘৰত থকা কাৰণে তোৰ অশান্তি হৈছে নে কিনো তই ডাঙৰ হয় নহয় তোক যেনিবা কিবা এটা ক'লে তই মনে থাকিবি আকৌ বাই এজনী হৈ পেলাই মই ডাঙৰজনী হৈ কেলে মনে থাকিম তাইকে চাহ পানী অকণমানহে বনাবলৈ কৈছো মইচোন কাম কৰিয়ে থাকোচোন যা এজনীয়ে চাহ পানী বনাবি এজনীয়ে এই কাঁহী বাতি ধুগে যা দুইজনীকে তাই চাহ পানী বনাব লাগে নে বা তোক আহি খুৱাবহি লাগে নে মই এইবোৰ নামানো এজনীক মই চাহ পানী বনাবলৈ কৈছো আৰু এজনীক কাঁহী বাতি ধুবলৈ কৈছো কোনজনীয়ে চাহ পানী বনা কোনজনীয়ে কাঁহী বাতি ধোৱা সেইটো তহঁতৰ দুজনী কথা মই বহিছোহে আৰু মই লেপৰ কাম কৰিব নোৱাৰি আৰু দেই চেনি বিস্কুট কেতিয়া আনিলা আনি থৈছো নহয় যা তহঁতি একদম হাত দিয়াতে পাবি যা চেনি বিস্কুট বহুত দিনৰ মূৰত আনিছে পাই সেই যাওঁ পাই মই বনাংগে কেতিয়া আনিলেও মা আনি থৈছো যা যা গৈ থাক যা তাই চেনি বিস্কুট আনিলে তাই খাবলৈ যাব মই চাপানি বনাই আনি দিম তুমিয়ে বহা দ মই সেই চাপানি ধুনীয়াকে বনাই দিম মই সেই গাখীৰে চাখীৰে চবে বনাই দিম গাখীৰ আজি গৰু খিনাইছিলে নহয় গৰু গাখীৰ গাখীৰো আছে ধুনীয়াকে বনাই দিম লগত ইমান ধুনীয়াকে কৰি থাক আকৌ হয়নে বাৰু তোক বেয়া লাগে নহয় আমাৰ দেহি বৰ বেয়া লগা জনী ওলাইছে তই কেইটা পঢ়ি আছিলি নহয় পঢ়গে যা নাই মই এতিয়া চাপানিটো বনাই লওঁগে দেই কোনে যাবি বুলি কৈছে নাম নাযাবি বনাগে তয়ে বনাগে নবনা তহঁতক মই কৈহে চালো চেনি বিস্কুট আনিছো বুলি হে তহঁতক মই চেনি বিস্কুট খুৱাম কৈহে চালো তহঁতি কোনজনী যা বিস্কুট চেনি আনি থৈছো বুলি ক'লত আহি চাহ পানী বনাবলৈ তহঁতক মই চেনি বিস্কুট খুৱাবলৈ চাই আই শুনজনীহঁত তহঁতি একদম চেনি বিস্কুটৰ চাহ পানী খাবলৈ সাজু হৈ থাক এতিয়াও মই চেনি বিস্কুট আনি থোৱা নাই তহঁতক মই কৈহে চালো মই তহঁতৰ মতি গতিহে চালো মই কেনেকুৱা মস্ত লোভুৰি এইকেইজনী একদম মায়ে মানে আমাক কৰে মানে তই Why are you running?
ধুনীয়া ধৰি তোৰ চুলিখিনি ধৰি লৈ যেনিবা কি হ'ল ইমান ধুনীয়া চুলি পিছা নধৰিবি আকৌ তোৰ নিজৰ ক'বা আকৌ ধৰ আকৌ মোক কেলে ধৰি পেলাই আহিছ গোটেই মানুহজনী সেই লুটাই দিম মই আকৌ গম পাবি আকৌ চুলি পিছাই কি কৰিলি তোক একো কোৱা নাই নহয় চুলি পিছা ধৰিবলৈ তই তেনেকৈ মোৰ চুলি নধৰিবি আগৰ পৰা জানো তই সৰুৰ পৰাই জানো মই চুলি ধৰিলে মই বেয়া পাওঁ বুলি আৰু এঘৰলৈ ছোৱালী উলিয়াই দিয়াৰ পিছত তই ইমান দম নেদেখাবি আহি পিনি গম পালা তোক উলিয়াই দিলে এতিয়া এইখন ঘৰত মই আছোঁ কিবা এখন মোক মায়ে বহুত মৰম কৰে চব বস্তু আনি দিয়ে মোক ছাতি আনি দিছে বটল আনি দিছে তই গম পাৱ নাই তই চব আনি দিছে তই ইমান লাগিব নাহিবি দম নেদেখাবি তই অকল মায়ে সেই তোকে মৰম নকৰে মোকো মৰম কৰে গম পাৱ নাই দেখিছো দে তোক কিমান মৰম কৰে মোক চব আনি দিছে এতিয়া গম পাৱ এতিয়া চব আনি দিছে তোক একোডাল আনি নিদিয়ে তোক তই চুলি তেনেকৈ ধৰিব নাহিবি আকৌ তই ধৰিবি তোৰ চুলিটো ধৰি কি তোৰ ঘটালি পলম কি কৰিবি তই তই কেলে লাগিছ তই কেলে লাগিছ চা পাবও লাগে এনেকে চোত উলিয়াই দিয়া ছোৱালী কি হয় ইমান সেই কাজিয়া লাগি পেলাই ঘৰত থাকে তাই সঁচা কথা নাই কোৱা জোঁৱাইটোৰ লগত তাই কাজিয়া লাগি আহিছে ভালেই কৰিলি পঠিয়াই দিলি মই ক'বলৈ বেয়া নহয় মাকজনীয়ে শিক্ষা এটা পালে তেওঁ গিয়েকৰ লগত কাজিয়া লাগি আহিব লাগে নালাগে ঘৰলৈ ভালেই কৰিলি তাই